হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমি সাজি কাজি যাবলৈ লৈছোঁ গোলাঘাটলৈ, মানে মাজনী ঘৰলৈ, নবৌৰ ভনীয়েকৰ ঘৰলৈ যাবলৈ লৈছোঁ। আৰু তাই নতুনকৈ বিয়া হৈছে, তাৰ নতুন মিতিৰ ফুৰিবলৈ যাবলৈ লৈছোঁ। আৰু নবৌহেঁত যাব আৰু আমাৰ পৰিয়ালটো, ল'ৰা ছোৱালী দুটা নবৌৰ আহিলে আৰু নবৌ আহি পোৱাহি নাই, সেইকাৰণে ৰখি আছোঁ ওলাই মেলি। আৰু আমি গৈ পাই গ'লোগৈ এয়া মাজনী ঘৰ। আৰু মাজনীয়ে ধুনীয়াকৈ একদম চাহ যোগাৰ দিছে আৰু খাবলৈ, যিহেতু নতুন আলহী ঘৰত এয়া চাহ খাবলৈ বহিছোঁ। সকলোৱে এনেদৰে চাহ খাইছোঁ আৰু অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, যিহেতু তাইৰ ঘৰলৈ প্ৰথম গৈছোঁ আৰু কেতিয়া যাব পাৰিম ঠিকান নাই, সেইকাৰণে ভিডিঅ' কৰি ৰাখিলোঁ। আৰু এয়া চাহ খোৱাৰ পিছতে আৰু খোৱা বোৱাটো মেইন নহয় জানো, সেইকাৰণে এয়া ভাত খাবলৈ দিছে পোৱালীকেইটাক প্ৰথমতে, তাৰপিছতে মিষ্টাৰহঁতে খাইছে। আৰু এয়া হ'ল ভিনদেউ, নতুন ভিনদেউ আমাৰ। আৰু এয়া সকলোৱে খাইছে আৰু তাৰপিছতে আমি লাহে লাহে খাম আৰু তাৰপিছতে আমাক দিব আৰু লাহে লাহে মানে এফালৰ পৰা খাই গৈছে। আৰু এয়া আমি বহিছোঁ, নবৌৱে সেইফালে আৰু এইফালে ভিনদেউৰ ভনীয়েক আছে। আৰু সেয়া আমি একদম পূৰা লেকচাৰ মাৰি মাৰি খাই আছোঁ আৰু খুব ভাল লাগিলে সিহঁতৰ ঘৰলৈ গৈ, যিহেতু নতুন মিতিৰ ফুৰিবলৈ গৈছোঁ। আৰু মাজনী যিহেতু বিউটিচিয়ান, সেইকাৰণে ল'ৰাৰ মানে সৰস্বতী পূজা যিহেতু দেওবাৰে পিছবেলা লাগি গ'ল, আমি দেওবাৰে গৈছিলোঁ, পিছবেলাৰ পৰা যেতিয়া সৰস্বতী পূজা লাগি গ'ল ভাবিলোঁ ল'ৰাটোৰ কাণখন ফুটুৱাই নিওঁ, যিহেতু ল'ৰাৰ কাণ ফুটুৱালে ভাল বুলি কয়, সেইকাৰণে বোলো কাণখন ফুটুৱাই দিওঁ সৰু ল'ৰা, সেইকাৰণে তাইৰ ওচৰতে কাণখন ফুটুৱাই ল'বলৈ মানে বহিছোঁ। আৰু ধুনীয়াকৈ আৰু ল'ৰাই গম পোৱা নাই তাৰ যে কাণ ফুটুৱাব, গম পালেহে সি অকণমান দিগদাৰ কৰিলেহেঁতেন, কিন্তু একদম গমকে নাপালে, ধুনীয়াকৈ ফুটুৱালোঁ মেলিলোঁ। আৰু সিহঁতৰ ঘৰৰ পৰা আহিলোঁ আৰু সেইকাৰণে ভাবিলোঁ কাণ ফুটোৱা ভিডিঅ'টো অকণমান কৰি ৰাখোঁ, পিছত সি চাব পাৰিব, সেইকাৰণে এয়া চাওকচোন ধুনীয়াকৈ কাণ ফুটুৱাইছে। আৰু তাৰ একো মানে সি দিগদাৰ নকৰিলে, কিন্তু লাষ্টত সি মেচিনটোত টানি দিয়াৰ কাৰণে চাগে কাণখনত দুখ পালে নেকি, সেইকাৰণে অকণমান কান্দিলে। তাৰপিছতে সেয়াই আৰু ভিডিঅ', আৰু সিহঁতৰ ঘৰলৈ যোৱা ভিডিঅ'টো অকণমান মেমৰি হিচাপে ধৰি ৰাখিলোঁ। সিমানখিনি ভিডিঅ' আছিলে, ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব। আৰু এতিয়া আমি তাৰ পৰা উভতি এয়া ৰাস্তাত আহি আছোঁ। ঠিক আছে তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই। সেইকেইটা চা পিছত কেনেকৈ বহি আছে দুখ মনে।